Mama, Mama, I love you. I love you. I love you. I love you. Love you. Love you. ভালে আছো না বাবা? মই যেহেতু তিৱা এজন সন্তান হিচাপে আমাৰ এইটো বহুত গৌৰৱৰ এটা অনুষ্ঠান। আমাৰ মানে তিৱা বুলি নহয়, গোটেই আমাৰ মৰিগাঁও অসমৰ, কাৰণ অসমৰ এটা মানে ঐতিহাসিক এক পৰম্পৰা যে 1 টকা ইয়াত দিব নালাগে। আপুনি নিজেও বেক চাইডে দেখিছে মানুহবোৰ আহিছে। গাইজ ক্ৰাউড চাওক না, আজি প্ৰথম দিনৰ জোনবিল মেলাত পুৰা ভিৰ, সেলফি উঠাত ব্যস্ত একাংশ। জোনপিনে নাচাই কেৱল দোকান আৰু দোকান। গাইজ আহি পালো, মোৰ যিহেতু পোৱাই নাই, মানুহৰ ক্ৰাউড চাওক না, পুৰা ভিৰ হৈছে। মানে আজি প্ৰথম দিনা যিহেতু জোনবিল মেলা, প্ৰথম দিনা কাৰ্যতে যাওক মানুহৰ ভিৰ। গাইজ পাহাৰৰ পৰা মামা মামীসকলে লৈ অহা এইবিলাক সামগ্ৰী, বিশেষকৈ ইয়াক কোমোৰা দেখিবলৈ পাইছে, কচু, বিভিন্ন ধৰণৰ সামগ্ৰী তেখেতসকলে লৈ আহিছে। পুৰা ফেমিলি ইয়াত আছে। ঘৰ কেনেকুৱা লাগি আছে কোৱা? বহুত ধুনীয়া লাগিছে, ভাল লাগিছে। ৰাতিৰ পৰিৱেশ দেখাই আছো আপোনালোকক, চাওক পুৰা লাইট চাইট জ্বলি আছে। প্ৰাইচ ইয়াও হৈছে ৰাতিৰ জোনবিল। বাপৰে কি ধুনীয়াকে চাওক না, চকুৰি পেলাই পুৰা দেখাই আছে ধুনীয়াকে। ৰাতিৰ জোনবিল এনেকুৱা খুব ধুনীয়া লাগছে। কি খবৰ আপোনালোকৰ? চবৰে খবৰ ভালে আছে? মোৰো আপোনালোকৰ আশীৰ্বাদত ভালেই দিয়ক। তো আজি চাওক যাওঁ এটা মেলা চাবলৈ। কি মেলা? এইবিলাক সৰু সুৰা মেলা নহয়, বাণিজ্য মেলা নহয়। আজি আপোনালোকক দেখুৱাম পৃথিৱী বিখ্যাত এটা মেলা, জোনবিল মেলা। নামেই যাৰ পৰিচয়, এক অনন্য ৰূপ পৰিচয়। চাই দেখক আজি ব্লগটো পুৰা ধামাকা হ'ব ৰাইজ। আৰু যিসকলে এতিয়ালৈকে আমাৰ প্লেচটো ফ'ল' কৰা নাই, প্লেচ ফ'ল' কৰক। তো মই আছোঁ বৰ্তমান এইখিনিত জাগিৰোডৰ চিনেমাৰীত। পেট্ৰল পাম্প আগতে তেল ভৰাই ল'ব লাগিব। ইয়াৰ পেট্ৰল পাম্প, আৰু ইয়াৰ পৰা তেল ভৰাই লওঁ। চাই দেখক পুৰা ধামাকা হ'ব গাইজ। গাইজ আহি পালোঁ, মোৰ যিহেতু পোৱাই নাই, মানুহৰ ক্ৰাউড চাওক না, পুৰা ভিৰ হৈছে। মানে আজি প্ৰথম দিনা যিহেতু জোনবিল মেলা, প্ৰথম দিনা কাৰ্যতে যাওক মানুহৰ ভিৰ। ইয়াত দেখিবলৈ পাইছে মেইন ৰাস্তাৰ পৰা খুব ধুনীয়া ভিউ। ৱাও! তো ফাইনেলি আহি পালোঁ দিয়ক মেইন গেট। আৰু ইয়াৰ পৰা পুলিচ তুলিচ দেখিবলৈ পাইছে। আজি মানে মামা আহিছিল না, সেইকাৰণে পুৰা চিকিউৰিটি ইয়াত আছে। গাইজ মামা চাওক, মামা আহি পালে। ইয়া মামা, মামা মামা, মামা আই লাভ ইউ। I love you. I love you. I love you. Love you. Love you. ভালে আছো না বাবা? হোটেলৰ নাম চাওক না, কলৈ যোৱা, মনৰ কথা কোৱা। বাপৰে, পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মিলনি জাগিৰোডৰ জোনবিল পাৰত জোনবিল মেলাত। মেইন এটা ৰিজনেই, এই এটা ৰিজনৰ কাৰণে পৃথিৱী বিখ্যাত। মানে যোনটো বাৰ্ডাৰ ছিষ্টেম, যাক আমি বিনিময় প্ৰথা বুলি কওঁ, প্ৰায় আমাৰ মাজৰ পৰা বিলুপ্ত হোৱা বিনিময় প্ৰথা প্ৰতি বছৰে এই জাগিৰোডৰ জোনবিলৰ পাৰত বিনিময় বনায়। পাহাৰৰ পৰা মামা মামীসকলে এইবিলাক বস্তু লৈ আহে, আৰু থলুৱা মানুহৰ লগত বিভিন্ন বস্তুৰে আদান প্ৰদানেৰে মানে বিনিময় প্ৰথা ইয়াত সংঘটিত হয়। মই আছো বৰ্তমান পাহাৰ ভৈয়ামৰ সম্প্ৰীতি মিলন কথা জাগিৰোডৰ বিখ্যাত জোনবিল মেলাত। আৰু এই মুহূৰ্তত মই লগ পাইছোঁ আমাৰ মৰিগাঁৱৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ, আপোনালোক সকলোৱে চিনি পোৱা এগৰাকী আছাম জেট। তেখেতৰ পৰা মই মন্তব্য ল'ম। আছাম জেট, যাক আপোনালোকে আছাম জেট বুলি জানে, আচলতে লাভুমণি আমচং। থেংক ইউ, নমস্কাৰ দাদা আমাৰ লগত আছে, কি ক'ব দাদা? কম মানে আমাৰ মানে মই যিহেতু এজন সন্তান হিচাপে আমাৰ এইটো বহুত গৌৰৱৰ এটা অনুষ্ঠান। আমাৰ মানে তিৱা বুলি নহয়, গোটেই আমাৰ মৰিগাঁও অসমৰ, কাৰণ অসমৰ এটা মানে ঐতিহাসিক এক পৰম্পৰা যে 1 টকা ইয়াত দিব নালাগে। আপুনি নিজেও বেক চাইডে দেখিছে মানুহবোৰ আহিছে। আহি তেওঁলোকে পইচা নোহোৱাকৈ বস্তু আদান প্ৰদান কৰিব, 1 টকা লেনদেন নহয়। তো চাই মজা লাগে, ভাল লাগে মানে। তো আজি যিহেতু ফাৰ্ষ্ট ডে, মানুহ যথেষ্ট হৈছে, কি ক'ব ৰাইজক? মানুহ বহুত হয়, আৰু বহুত অসমৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা মানুহে আহে। খালি এই বস্তুটো মিছ কৰে, মানে এই বস্তুবোৰ দেখা নাপায়। এনি টাইম নহয়, কাইলৈ ৰাতিপুৱা 4-5 বজাৰ পৰা হ'ব 7-8 মান বজালৈ, যিমান সময়লৈকে চলে। আৰু তাৰপিছত 12 মান বজালৈ এই যে তম্বুবিলাক তৰা দেখিছে, এই মামা মামীহঁত গুচি যাব। গতিকে সেই বস্তুটো চাবৰ কাৰণে সকলোৱে আহিব লাগিব। মেইনলি মেলা দেখাই পায়, মেইনলি বিনিময় পথাৰ কাৰণে আহে মেইনলি। এইটোৱে। Thank you দাদা, thank you. Welcome. লগ পাই ভাল লাগিল। শুভেচ্ছা হৈছে তোমাক। Thank you. Happy view.
দোকানৰ কথা কি কম প্ৰাইচ মানে ক'ব ক'লে মানে ভিডিঅ' যিমান ক'ব পাৰি সিমানে দীঘলীয়া হৈ থাকিব এই একদম কাপোৰ চাপোৰৰ পৰা আৰম্ভ কৰি যা যি লাগে কিতাপ চিতাপ একদম সব মানে পোৱা যাব এইটো গাইজ কিমান ঘূৰিব আৰু কিমান দোকান চাব যিমানে নাচাই কিয় একদম যোনপিনে নাচাই যি দোকান লাগে আপোনাৰ যি বস্তু লাগে পুৰা হওক আৰু ইয়াৰ পৰা লৈ যাওক একদম 50 টকাৰ পৰা আৰম্ভ কৰি যিমান দাম লৈ কিনিব পাৰে পুৰা আছে একদম পুৰা এভেইলেবল প্ৰাইচ ইয়াও হৈছে ৰাতিৰ জোনবিল বাপৰে কি ধুনীয়াকে চক মাছ কৰি পেলাই পুৰা দেখাই আছে ধুনীয়াকে ৰাতিৰ জোনবিল এনেকুৱা খুব ধুনীয়া লাগছে এতিয়া সময় হৈছে ৰাতি 8টা মান বাজিছে আৰু চক পাহাৰৰ পৰা যিসকল মামা মামী আছিলে তেখেতসকলে প্ৰত্যেকে খোৱাৰ টাইম হৈছে মানে ভাত পানী খাই পুৰা আৰামছে শুব এতিয়া আৰু কেম্পৰ চক দৰ্জা চৰ্জা লগাই দিলে পুৰা মানুহ এতিয়া ৰাতি 8টাৰ পৰিৱেশি চাই আছে কোনপটীয়া জাগিৰোড জোনবিলৰ পৰা কেনেকুৱা চেল হৈছে নে নাই বাইদেউ চেল কেনেকুৱা হৈছে কৈ দিয়ক নকয় আৰু যিসকলে এতিয়ালৈকে আমাৰ পেজটো ফলো কৰা নাই প্লিজ এটা ফলো কৰি দিব এই ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব তে ৰাতি হ'ল ঘৰত যাব লাগে ঠাণ্ডা লাগি আছে পুৰা লগ পাম নতুন এটা ভিডিঅ' হতে বাই বাই